9-10 বছৰে এজন প্ৰাৰ্থীক সমৰ্থন কৰি থকাসকল যদি অন্ধভক্ত হয় তেন্তে ৰাজনীতিৰ নামত 70 বছৰে এটা বিশেষ দলৰ এটা পাৰ্টিকুলাৰ পৰিয়ালৰ ভৰিৰ তলুৱা চেলেকি থকাসকলক আপোনালোকে কি বুলি ক'ব? ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আৰু জাতীয় প্ৰেক্ষাপটত বৰ্তমান ৰাজনীতিৰ নামত কি চলি আছে অসমৰ মেক্সিমাম মানুহে বুজি নাপায় আৰু বুজোৱা মানুহো নাই। অসমৰ মেক্সিমাম মানুহেই ৰাজনীতি বুলিলে কেৱল মূল্যবৃদ্ধি শব্দটো মূৰত সুমুৱাই ল'লে। এইবোৰ কথা কোৱা দেখি মোৰ সমবয়সৰ উঠি অহা যুৱক যুৱতী যিসকলে অন্ধভক্ত বা গদি মিডিয়া বুলি কমেণ্ট কৰে তেওঁলোকক যদি মই বৰ্তমান ৰাজনৈতিক প্ৰেক্ষাপটৰ দুটা প্ৰশ্নও সোধোঁ, দুটা প্ৰশ্ন বাদ দিয়ক, যদি মই দুটা শব্দ কওঁ মাইনৰিটি কমিশ্যন কি, পাৰ্চনেল ল' বৰ্ড কি, তেন্তে সেইকেইটাও তেওঁলোকে মেক্সিমামেই এক্সপ্লেইন কৰিব নোৱাৰিব, কাৰণ তেওঁলোকৰ হাতত কোনো যুক্তি নাই। শুনা কথাত বিশ্বাস কৰি কেৱল গদি মিডিয়া আৰু অন্ধভক্ত বুলি ইনচাল্ট কৰিবলৈ শিকিছে। দ্বিতীয়তে আহোঁ মূল্যবৃদ্ধিৰ কথালৈ। স্পষ্টকৈ কওঁ, বিজেপি চৰকাৰৰ দিনত 2014 চনত পেট্ৰলৰ দাম আছিল 73 টকা আৰু বৰ্তমান পেট্ৰলৰ দাম হ'ল 96+। আৰু মই যদি বৰ্ধিত শতাংশটো চাওঁ তেন্তে 31%, অৰ্থাৎ ইনক্ৰিজ ৰেটটো হৈছে 31%। কিন্তু 2014 চনৰ আগত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল 2004 চনত পেট্ৰলৰ মূল্য আছিল 35.71 টকা আৰু 2004 চনৰ পৰা কংগ্ৰেছ চৰকাৰৰ দিনত 2014 চনলৈকে পেট্ৰলৰ দাম বাঢ়ি হ'লগৈ 73 টকা। আপোনালোকে এতিয়া শতাংশটো উলিয়াই চাওক যে কিমান শতাংশ বৃদ্ধি পালে। 100%তকৈও বেছি বৃদ্ধি পালে। বিজেপিৰ সময়ত বৃদ্ধি পালে 31%, কংগ্ৰেছৰ সময়ত বৃদ্ধি পাইছিল 100%তকৈও বেছি। আৰু বৰ্তমান ভাৰতবৰ্ষৰ ডেট হৈছে 81% এগেইনষ্ট GDP। পৃথিৱীৰ কেইবাখনো উন্নত দেশতকৈ বহুগুণেই ভাল। যিদৰে জাপানৰ ডেট হৈছে 255% আৰু USA ডেট হৈছে 144%। ঠিক আছে, এতিয়া অসমৰ মানুহে ডেট মানে কি বহুতেই বুজি নাপায়। তেওঁলোকে কেৱল মূল্যবৃদ্ধি 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 কৈয়ে নিজৰ ভোটটো প্ৰদান কৰি আহি যাব। আপোনালোকে পেট্ৰলৰ দৰে আদা, পিঁয়াজ, ৰচুন যি আছিল আৰু মিঠাতেল, কেৰাচিন যি তেল আছিল সকলোবিলাকৰে হিচাপ কৰি পাৰ্চেণ্টেজটো উলিয়াই চাব নিজে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নামত কেৱল মাত্ৰ এটা ষ্টেডিয়াম থকাৰ বাবে যিসকল বুদ্ধিজীৱীয়ে প্ৰশ্ন কৰে যে ভাৰতবৰ্ষখন নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দেউতাকৰ সম্পত্তি নেকি বুলি, সেইসকলৰ জ্ঞাতাৰ্থে মই কেইটামান কথা জনাই থ'ব বিচাৰোঁ যে নেহেৰু মেমৰিয়েলে ভাৰতবৰ্ষৰ 52 একৰ মাটি দখল কৰি আছে। ইন্দিৰা গান্ধী মেমৰিয়েলে ভাৰতবৰ্ষৰ প্ৰায় 45 একৰ মাটি দখল কৰি আছে আৰু সেই পৰিয়ালৰ নামতেই ভাৰতবৰ্ষত প্ৰায় 33খনতকৈ বেছি মেডিকেল আৰু 98খনতকৈ বেছি ইউনিভাৰ্চিটি আছে। এতিয়া আপোনালোকে সেই বিশেষ ব্যক্তিসকলক কিয় প্ৰশ্ন নকৰে যে ভাৰতবৰ্ষখন তেওঁলোকৰ দেউতাকৰ সম্পত্তি নেকি বুলি? পঞ্চমতে আহোঁ সেইসকল ব্যক্তিৰ ওচৰলৈ যিসকল ব্যক্তিয়ে কয় যে নৰেন্দ্ৰ মোদীয়ে এজন চোৰ আৰু দেশখনক বিকি ধ্বংস কৰিছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কিমান সম্পত্তি আছে সেয়া গণনা কৰাৰ সুযোগটো মই আপোনালোকক দিলোঁ আৰু এতিয়া মই কেইজনমান ৰাজনৈতিক নেতাৰ সম্পত্তিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। মুলায়ম নামৰ ৰাজনৈতিক নেতাজনৰ মুঠ সম্পত্তি আছে 8,470 কোটি। লালু মহাশয়ৰ মুঠ সম্পত্তি আছে 6,250 কোটিৰ। মায়াৱতী ডাঙৰীয়ানীৰ মুঠ সম্পত্তি আছে 4,723 কোটি। ছোনিয়া গান্ধী ডাঙৰীয়ানীৰ মুঠ সম্পত্তি আছে 40,000 কোটি। আৰু আপোনালোকে কাক চোৰ বুলি কয়? নৰেন্দ্ৰ মোদী ডাঙৰীয়াক। আৰু সেইবিলাক কথা আমি যেতিয়া উদঙাই দিওঁ তেতিয়া আমি অন্ধভক্ত ৰূপে পৰিগণিত হওঁ, নহয়নে? বিজেপিৰ শাসনকালত এই 9-10 বছৰত কি কৰিলে বুলি সোধা ব্যক্তিসকলে, উন্নতি দেখি নোপোৱা ব্যক্তিসকলে নিজৰ নেত্ৰ দান কৰাৰ সময় আহি পৰিছে। কি কৰিলে মই কৈছোঁ শুনক। আগতে ভাৰতৰ অৰ্থনীতি আছিল 11th পজিশ্যনত, বৰ্তমান দেশৰ ইকনমি 5th পজিশ্যনত। বন্দে ভাৰত, NDAত মহিলা প্ৰৱেশ, নমামি গংগা, ডিফেন্স কৰিডৰ, আৰ্টিকল 370 নাশ কৰিলে, তেনেকুৱা কিমান যে ভাল কাম কৰিলে আপোনালোকৰ হিচাপ নাই।